নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল শিক্ষা মিত্ৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে CTET পৰীক্ষাত বাৰে বাৰে ৰিপিট হৈ থকা অতিকৈ গুৰুত্বপূৰ্ণ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ 20টা কুৱেশ্যন বাছি আনিছোঁ। এই কুৱেশ্যনখিনি সম্পূৰ্ণ অসমীয়া মাধ্যমত আলোচনা কৰা হ'ব আৰু এই ভিডিঅ'টো আপোনালোকৰ সুবিধাৰ বাবে প্ৰথমবাৰৰ বাবে লৈ আহিছোঁ আৰু এইটো আমাৰ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ পাৰ্ট 1ৰ ভিডিঅ' হ'ব। আহকচোন এই ভিডিঅ'টোতনো কি কুৱেশ্যন আছে তাকে চাওঁ। এই গোটেইখিনি কুৱেশ্যনছ আমি ইয়াতে অসমীয়াতে আনিবলৈ চেষ্টা কৰিছোঁ যাতে অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে অলপ সুবিধা হওক। সেয়েহে আহকচোন 1 নম্বৰ কুৱেশ্যনটোনো কি আছে চাওঁ। ইয়াতে শিশুৰ বিকাশ মানে কি? ইয়াতে অপশ্যন হ'ব দেহৰ বিকাশ, জ্ঞানীয়, সামাজিক, মানসিক সকলো দিশৰ বিকাশ, কেৱল মানসিক বিকাশ, কেৱল সামাজিক বিকাশ। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, জ্ঞানীয়, সামাজিক, মানসিক সকলো দিশৰ বিকাশ। মানে শিশুৰ বিকাশ মানে হৈছে জ্ঞানীয়, সামাজিক, মানসিক সকলো দিশৰ বিকাশ। নেক্সট কুৱেশ্যন, পিয়াজেৰ মতে 7 পৰা 11 বছৰ বয়সৰ কোন ধৰণৰ ষ্টেজ? যে পিয়াজেৰ মতে 7 পৰা 11 বছৰ বয়স কোন ধৰণৰ ষ্টেজ? ইয়াতে আপোনালোকৰ দিয়া আছে সেন্সৰি মটৰ, প্ৰি অপাৰেশ্যনেল, কনক্ৰিট অপাৰেশ্যনেল, ফৰ্মেল অপাৰেশ্যনেল। আৰু পিয়াজেৰ মতে 7 পৰা 11 বছৰ বয়সখিনি হৈছে কনক্ৰিট অপাৰেশ্যনেল ষ্টেজ। অপশ্যন নম্বৰ চি আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি। নেক্সট কুৱেশ্যন, ব্যক্তিৰ মতে শিক্ষাৰ মূল উৎস কোনটো? সামাজিক যোগাযোগ, জৈৱিক পৰিৱৰ্তন, স্বাভাৱিক প্ৰবৃত্তি, অনুকৰণ। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ এটো হৈছে শুদ্ধ উত্তৰ, সামাজিক যোগাযোগ। নেক্সট কুৱেশ্যন, স্কাফল্ডিং শব্দটোৰ অৰ্থ কি? স্কাফল্ডিং শব্দটোৰ অৰ্থ কি আমাক কুৱেশ্যন সুধিছে। ইয়াতে আপোনালোকৰ অপশ্যন আছে চাপ সৃষ্টি কৰা, অস্থায়ী সহায়, শাস্তি প্ৰদান, পৰীক্ষা লোৱা। আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, অস্থায়ী সহায়। নেক্সট কুৱেশ্যন, শিশু কেন্দ্ৰিক শিক্ষাৰ মূল লক্ষ্য কি? শিশুকেন্দ্ৰিক শিক্ষাৰ মূল লক্ষ্য কি? আৰু ইয়াতে আপোনালোকৰ অপশ্যন আছে শিক্ষকক কেন্দ্ৰ কৰি শিক্ষা, শিশুৰ প্ৰয়োজন গতি আৰু আগ্ৰহ অনুসৰি শিক্ষা, কঠিন পাঠ মুখস্থ কৰোৱা, শাস্তিৰ মাধ্যমে শিক্ষা। আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, শিশুৰ প্ৰয়োজন গতি আৰু আগ্ৰহ অনুসৰি শিক্ষা। নেক্সট কুৱেশ্যনটো হ'ল আপোনালোকৰ মটিভেশ্যন মানে কি? অপশ্যনত আছে আপোনালোকৰ শান্তি, বাহিৰৰ উৎসাহ, আচৰণ চলাই নিয়া আভ্যন্তৰীণ বা বাহ্যিক শক্তিৰ অভ্যাস। আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, আচৰণ চলাই নিয়া আভ্যন্তৰীণ বা বাহ্যিক শক্তি। নেক্সট কুৱেশ্যন আপোনালোকৰ হৈ গ'ল যে কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যন CCEৰ লক্ষ্য কি? আৰু ইয়াতে আপোনালোকৰ অপশ্যন আছে এ, বছৰত এবাৰ মূল্যায়ন, বি, কেৱল লিখিত পৰীক্ষা, চি, সম্পূৰ্ণ বিকাশৰ মূল্যায়ন, ডি, কেৱল প্ৰশ্নোত্তৰ। আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, সম্পূৰ্ণ বিকাশৰ মূল্যায়ন। যে CCE অৰ্থাৎ কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যনৰ লক্ষ্য হৈছে সম্পূৰ্ণ বিকাশৰ মূল্যায়ন। নেক্সট কুৱেশ্যন আপোনালোকৰ ইয়াতে আছে যে ইনক্লুচিভ এডুকেশ্যনৰ মূল উদ্দেশ্য কি? আৰু আপোনালোকৰ অপশ্যনসমূহ হৈছে বিশেষ শিশু পৃথক বিদ্যালয়ত পাঠ, সকলো শিশুক একেটা বিদ্যালয়তে শিক্ষা সুযোগ, কেৱল মেধাৱী শিশুৰ শিক্ষা, কেৱল দৰিদ্ৰ শিশুৰ শিক্ষা। আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব সকলো শিশুকে একেটা বিদ্যালয়ত বা একেখন বিদ্যালয়তে শিক্ষা সুযোগ দিয়া বা সুযোগ প্ৰদান কৰা। ইনক্লুচিভ এডুকেশ্যনৰ মূল উদ্দেশ্য হৈছে সকলো শিশুকে একেটা বা একেখন বিদ্যালয়তে শিক্ষা সুযোগ প্ৰদান কৰা। আৰু এই কুৱেশ্যনছবিলাক আপোনালোকৰ যোৱা কেইবাবছৰো পৰীক্ষাত একেৰাহে ৰিপিট হৈ থকা আৰু আমি ৰিপিটেড কুৱেশ্যনছবিলাকে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে এইখিনি কুৱেশ্যন আপোনালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট। গতিকে সকলোৱে মন দিয়ে। নেক্সট কুৱেশ্যন আপোনালোকৰ ডাইচেলেক্সিয়া কি? আৰু ইয়াতে আপোনালোকৰ অপশ্যনসমূহ হৈছে শুনিবলৈ অসুবিধা, শাৰীৰিক অক্ষমতা, পঢ়া লিখাৰ অসুবিধা, আচৰণ সমস্যা। আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হৈছে পঢ়া লিখাৰ অসুবিধা।
ডাইসলেক্সিয়া হৈছে পঢ়া আৰু লেখাৰ অসুবিধা নেক্সট কোৱেশ্চন আপোনালোকৰ হ'ল যে শিশু কোন বয়সত ভাষা শিকিবলৈ বিশেষ সক্ষম হয় আৰু ইয়াৰে অপচন আছে এ 1 পৰা 2 বছৰ বি 3 পৰা 6 বছৰ চি 10 পৰা 12 বছৰ ডি 14 to 17 years আৰু ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 3 পৰা 6 বছৰ 3 পৰা 6 বছৰ শিশুৰ ভাষা শিকিবলৈ বিশেষভাৱে সক্ষম হয় নেক্সট কোৱেশ্চন হ'ল যে কোলবাৰ্গৰ মতে নৈতিক বিকাশৰ প্ৰথম পৰ্যায় কি আৰু ইয়াতে আপোনালোকৰ অপচন আছে সামাজিক চুক্তি obedience and punishment interpersonal relations universal ethical problems আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি obedience and punishment যে কোলবাৰ্গৰ মতে নৈতিক বিকাশৰ প্ৰথম পৰ্যায় হৈছে obedience and punishment নেক্সট কোৱেশ্চন আপোনালোকৰ ফৰ্মেটিভ এডুকেশ্যন কেতিয়া কৰা হয় ইয়াতে অপচন আছে আপোনালোকৰ পাঠ শেষ হোৱাৰ পিছত বছৰৰ শেষত শিক্ষণ চলি থকা সময়ত কেৱল পৰীক্ষাৰ সময়ত যে ফৰ্মেটিভ ইভালুৱেশ্যন কেতিয়া হয় ফৰ্মেটিভ ইভালুৱেশ্যন যেতিয়া শিক্ষণ চলি থকা সময়তে আৰম্ভ হয় অপচন নম্বৰ সি তো আপোনালোকৰ হৈ যাব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন আপোনালোকৰ লাৰ্নিং বাই ডুইং কাক কয় ইয়াতে অপচন আছে ফ্ৰুবেল পিয়াজেট জন ডিউই স্কিনাৰ ইয়াতে আপোনালোকৰ কুৱেশ্যনটো অকণমান ভুল হৈ আছে ইয়াতে আপোনালোকৰ কুৱেশ্যনটো হ'ব লাগিছিলে যে লাৰ্নিং বাই ডুইং যোনটো থিয়ৰী সেইটো কোনে কয় বা ইয়াত কাক কয় বুলি লিখা আছিলে থিয়ৰীটো কাৰ একচুৱেলি কুৱেশ্যনটো আপোনালোকৰ তেনেকৈ হ'ব লাগিছিলে এইটো আমাৰ টাইপিং মিষ্টেক হৈ গ'ল আৰু এইটো আপোনালোকৰ এনচাৰ হ'ব অপচন নম্বৰ সি জন ডিউৱে আপোনালোকৰ যোনটো লাৰ্নিং বাই ডুইং থিয়ৰীটো জন ডিউৱে দিছিলে নেক্সট কুৱেশ্যন নম্বৰ 14 ইয়াতে আপোনালোকক সুধিছে যে ৰিইনফৰ্চমেণ্ট পুনৰ্বল শিক্ষা কেনেকৈ প্ৰভাৱিত কৰে ৰিইনফৰ্চমেণ্টে শিক্ষাক কেনেদৰে প্ৰভাৱিত কৰে আৰু ইয়াৰ আপোনালোকৰ অপশ্যনসমূহ আছে আচৰণ হ্ৰাস কৰে আচৰণ বৃদ্ধি কৰে শিক্ষাক অতৰাই চিন্তা ক্ষমতা কমায় আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ অপশ্যনটো হ'ব বি আচৰণ বৃদ্ধি কৰে যে ৰিইনফৰ্চমেণ্টে আচৰণ বৃদ্ধি কৰে নেক্সট কুৱেশ্যন নম্বৰ 15 মাল্টিপল ইণ্টেলিজেন্স থিয়ৰী কাৰ যে মাল্টিপল ইণ্টেলিজেন্স থিয়ৰীটো কাৰ আৰু ইয়াতে আপোনালোকৰ অপশ্যন আছে বাইনেট হোৱাৰ্ড গাৰ্ডেনাৰ থৰ্নডাইক স্পেয়াৰমেন আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি হোৱাৰ্ড গাৰ্ডেনাৰ ইয়াতে আপোনালোকে কুৱেশ্যনছবিলাক নিজৰ ফালৰ পৰা ছল্ভ কৰিবলৈ চাব তেতিয়া আপোনালোকৰ কিমানখিনি প্ৰস্তুতি চলিছে পৰীক্ষাৰ বাবে সেইখিনি নিজে গম পাব যিহেতু এইখিনি পূৰ্বতে অহা কুৱেশ্যনৰ পৰা অনা হৈছে যিখিনি বাৰে বাৰে ৰিপিট হৈ আছে নেক্সট কুৱেশ্যন নম্বৰ 16 কুৱেশ্যন নম্বৰ 16ত আছে আপোনালোকে যে শিশুৱে কেনেকৈ শিকে ইয়াতে আপোনালোকৰ অপশ্যনছ আছে এ শুনি শিকে বি কৰি শিকে চি দেখা মতে শিকে আৰু ডি নানা অভিজ্ঞতাৰ দ্বাৰা শিকে শিশুৱে প্ৰধানকৈ কি নানা অভিজ্ঞতাৰ দ্বাৰা শিকে গতিকে অপশ্যন নম্বৰ ডি টো হৈছে আপোনালোকৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 17 ৰেডিনেছ মানে কি আপোনালোকৰ কুৱেশ্যন তাতে অপশ্যন আছে শান্তি পাবলৈ প্ৰস্তুত হোৱা শিক্ষা গ্ৰহণৰ মানসিক শাৰীৰিক প্ৰস্তুতি মুখস্থ ক্ষমতা দৌৰিবলৈ ক্ষমতা আৰু এইটো আপোনালোকৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি শিক্ষা গ্ৰহণৰ মানসিক শাৰীৰিক প্ৰস্তুতি নেক্সট কুৱেশ্যন নম্বৰ 18 কুৱেশ্যন নম্বৰ 18ত আপোনালোকৰ আছে স্পেচিয়েল নীড শিশুক শিকোৱাত শিক্ষকে কি অনুসৰণ কৰিব লাগে সকলো শিশুক একে পৃথক শিশুক শিক্ষণ পদ্ধতি কেৱল কঠিন পাঠ শাস্তিৰ মাধ্যমে শিক্ষা গতিকে স্পেচিয়েল নীড এইটো অতিকৈ গুৰুত্বপূৰ্ণ আপোনালোকৰ কুৱেশ্যন স্পেচিয়েল নীড শিশুক শিকোৱাত শিক্ষকে কি অনুসৰণ কৰিব লাগে তাতে আপোনালোকৰ ইয়াৰ অপশ্যন নম্বৰ বি যে পৃথক শিক্ষণ পদ্ধতিয়ে তেওঁলোকক শিক্ষা প্ৰদান কৰিব লাগে এইটো হৈছে আপোনালোকৰ শুদ্ধ এনচাৰ
Next, question number 19. The zone of proximal development JPD কোনজনৰ ধাৰণা? কোনজনৰ ধাৰণা? ইয়াতে আপোনালোকৰ দিছে স্কিনাৰ, ভাইটক্সি, পিয়াজেট, থৰ্নডাইক। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ভাইটক্সি। ভাইটক্সি হৈছে আপোনালোকৰ জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্টৰ ধাৰণা দিয়া ব্যক্তিজন। এইটো এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। আপোনালোকে যোনসকল ব্যক্তিয়ে যি সংজ্ঞা বা থিয়ৰী দিছে আপোনালোকে সেইখিনি বহু গুৰুত্বপূৰ্ণভাৱে চাব। এইখিনিৰ পৰাই এক্সামত কুৱেশ্যন বাৰে বাৰে ৰিপিট হোৱা দেখা যায়। আৰু নেক্সট কুৱেশ্যন নম্বৰ 22 হৈছে যে ক্ৰিয়েটিভ শিশু কোন ধৰণৰ ক্ষমতাৰ সৈতে জড়িত? ইয়াতে আপোনালোকৰ অপশ্যনসমূহ আছে নকল কৰাৰ ক্ষমতা, কল্পনা আৰু নৱচিন্তা কৰাৰ ক্ষমতা, মুখস্থ ক্ষমতা, আচৰণ নিয়ন্ত্ৰণ। আৰু ইয়াতে আপোনালোকে চাওকচোন কোনটো শুদ্ধ উত্তৰ হ'ব পাৰে। ক্ৰিয়েটিভ শিশু কোন ধৰণৰ ক্ষমতাৰ সৈতে জড়িত? ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ বি, কল্পনা আৰু নৱচিন্তাৰ ক্ষমতা। যে ক্ৰিয়েটিভ শিশুসকলৰ কল্পনা আৰু নতুন চিন্তা কৰাৰ ক্ষমতা বেছি থাকে। গতিকে অপশ্যন নম্বৰ বি হ'ব আপোনালোকৰ শুদ্ধ আৰু কাৰেক্ট এনচাৰ। যদি আপোনালোকৰ ক্লাছটো কৰি ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি এনেকুৱা ধৰণৰ আৰু ভিডিঅ' আপোনালোকক লাগে অসমীয়া মাধ্যমত, তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব আৰু আমি আপোনালোকৰ বাবে নেক্সট পাৰ্টটো লৈ আহিবলৈ চেষ্টা কৰিম। ধন্যবাদ।